গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি মই এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই ক'বলৈ লৈছোঁ যে জীৱনত ছাকচেছ কেনেকৈ হ'ব পাৰি, আপুনি আপোনাৰ লাইফত ছাকচেছ কেনেকৈ হ'ব। বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকলৈ দুটি প্ৰশ্ন আগবঢ়াইছোঁ। এই প্ৰশ্ন দুটা আপুনি কমেণ্টত মোক জনাব এনচাৰকেইটা। প্ৰথমতে হৈছে আপুনি ধনী হ'বলৈ আপুনি সফল হ'ব লাগিব বুলি ভাবে নে আপুনি সফল হ'বলৈ ধনী হ'ব লাগিব বুলি ভাবে। চ' এই দুটা মোক আপুনি প্লিজ জনাব। তাৰপিছত মই আৰম্ভ কৰিছোঁ মোৰ এই ভিডিঅ'টিৰ ট্ৰিপকেইটা। আপুনি কেনেকৈ ধনী হ'ব, ঠিক আছে, কেনেকৈ ছাকচেছ হ'ব, কেনেকৈ ধনী হ'ব। তো প্ৰথমতে মই ক'বলৈ লৈছোঁ যে আপুনি মাদক দ্ৰব্যৰ পৰা দূৰত থাকিব। প্ৰথম কথাটো হৈছে আপুনি মদ, ভাং, বিড়ি, চিগাৰেট যিমান যি বেয়া বস্তু আছে সেইবিলাকৰ পৰা দূৰত থাকক। আপুনি মাইণ্ডটো আপোনাৰ ফ্ৰেছ ৰাখক, ভাল বস্তু খাওক, ভাল কথা চিন্তা কৰক, ঠিক আছে। 2 নম্বৰটো হৈছে আপুনি সৎ চিন্তা, সৎ বুদ্ধি আৰু সৎ বিচাৰেৰে আগবাঢ়ক। যিকোনো কাম আপুনি পালেই মানে সেই কামটো কৰিব লাগিব বুলি নাভাবিব। প্ৰথমতে আপুনি ভাবিব যে সেই কামটো ভাল নে বেয়া, সেই কামটো মই কৰিলে মোৰ কি লাভ হ'ব, কি লোকচান হ'ব, সেইখিনি আপুনি প্ৰথমতে ভাবিব। তাৰপিছত 3 নম্বৰটো হৈছে আপোনালোকে প্ৰথমতে স্থিৰ কৰি ল'ব আপোনালোকৰ লক্ষ্য কি, আপুনি কোন ক্ষেত্ৰত কাম কৰি ভাল পায়, কোনটো কাম কৰিলে আপোনাৰ মন প্ৰাণ এইবিলাক সকলো মানে শান্তিত থাকে, আপুনি কোনটো কামত আগবাঢ়িব পাৰিব বুলি আপোনাৰ দৃঢ় বিশ্বাস আছে, সেই কামটোৱে আপুনি ল'ব। তাৰপিছত হৈছে 4 নম্বৰটো, আপুনি কোনো মহান ব্যক্তিক আপুনি কপি পেষ্ট নকৰিব, ঠিক আছে। কোনো মহান লোকৰ যেতিয়া আপুনি বায়'গ্ৰাফী পঢ়ে, আত্মজীৱনী পঢ়ে, তেতিয়া সেই মানুহজনক আপুনি অনুকৰণ নকৰিব। আপুনি জাষ্ট অনুপ্ৰাণিত হ'ব তেখেতৰ ভাল কথাকেইটাৰ পৰা। আপুনি ভাল বেয়া সকলো কাম কৰি যে তেওঁৰ নিচিনা বনিব পাৰিব তেনেকুৱা কথা আপোনাৰ নহয়। 5 নম্বৰত মই আপোনাক এটি এক্সাম্পল দিবলৈ ওলাইছোঁ, এটি নেশ্যনেল ফিগাৰ আৰু এটি ইণ্টাৰনেশ্যনেল ফিগাৰ। নেশ্যনেল ফিগাৰজন হৈছে আমাৰ সকলোৰে পৰিচিত, এনি টাইম টিভিত আহি থাকে তেখেত হৈছে অখিল গগৈ। তো অখিল গগৈৰ বিষয়ে মই জনাবলৈ লৈছোঁ, তেখেতক এগৰাকী সংগ্ৰামী সত্তা, অসমৰ নহয় পুৰা ভাৰতক হিলাই দিছে তেখেতে চৰকাৰক পুৰা হিলাই দিছে। তো মই তেখেতৰ বিষয়ে ক'বলৈ লৈছোঁ। আপুনি যদি তেখেতক অনুকৰণ কৰিব বিচাৰে যে আপুনি ডেইলি তেনেকুৱা কাম কৰি আপুনি তেখেতৰ নিচিনা হ'ব, আপুনি নিশ্চয় হ'ব নোৱাৰে। কাৰণ তেখেতৰ নিচিনা পুলিচৰ মাৰ খাব নোৱাৰে, তেখেতৰ নিচিনা আপুনি লঘোণে থাকিব নোৱাৰে, আপুনি অনশন কৰিব নোৱাৰে, আৰু আপুনি চৰকাৰৰ বিৰুদ্ধে ইমান তথ্য আপুনি যোগাব নোৱাৰে। কাৰণ মানুহে পৃথিৱীত যেতিয়া আহে নহয়, চব মানুহে বেলেগ বেলেগ এটি দৃষ্টিকোণৰ পৰা মানে ছাকচেছ হয়, আৰু তেখেত সেই দিশত ছাকচেছ হৈছে। আৰু ছাকচেছ মানে তেখেতে এইটো মনৰ পৰা কৰে, আৰু তেখেতে অসমক বহুত ভাল পায়, সেইকাৰণে নিশ্চয় কৰে বুলি মই ভাবোঁ। তো আপুনি তেনেকুৱা হ'বলৈ চেষ্টা কৰিলে আপুনি নিশ্চয় নোৱাৰে, কাৰণ তেনেকুৱা কামবিলাক এজন বিশেষ মানুহে পাৰে, আৰু সেই মানুহজন সেইকাৰণে ফেমাছ হয়। আপুনি তেখেতৰ দৰে আন্দোলন কৰিব পাৰিব পাৰে 2 দিন 3 দিন, কিন্তু আপুনি এনেকৈ 10-15 বছৰ লগাতাৰ আপুনি আন্দোলন কৰিব নোৱাৰে। আৰু ইণ্টাৰনেশ্যনেল ফিগাৰটো এতিয়া মই ক'বলৈ গৈছোঁ মহাত্মা গান্ধী, যাক আমি মহামানৱ বুলি কওঁ। তেখেতে কিন্তু মহামানৱ হোৱাৰ আগতে তেখেত এজন সাধাৰণ মানুহ আছিলে, এজন সাধাৰণ ল'ৰা আছিলে, যিয়ে নেকি ঘৰৰ পৰা পইচা চুৰি কৰিছিলে। তেখেতে লণ্ডনত যেতিয়া ল' পঢ়িবলৈ গৈছিল, অসমীয়াত ক'লে বেৰিষ্টাৰ পঢ়িবলৈ গৈছিল, মানে উকিল বনিবলৈ, তেতিয়া তেখেতে মদ আৰু মাংস খাইছিলে। তো আপুনি এইকেইটা কৰিলেহে আপুনি মহাত্মা গান্ধী যে হ'ব পাৰিব সেইটো কথা নহয়। আপুনি মদ আৰু মাংসটো আপুনি কেতিয়াও নাখাব, কাৰণ তেতিয়াও আপুনি মহাত্মা গান্ধীৰ নিচিনা হ'ব নোৱাৰে। কাৰণ মহাত্মা গান্ধী আজি 70 বছৰ আগতে হৈছিলে, আৰু সেইখিনি সময়ত ইমান টেলেণ্টেড মানুহৰ অভাৱ আছিলে। সেইকাৰণে মানুহবিলাকে সেই সময়ত তেনেকুৱা মানুহকে বহুত মানে নেতৃত্ব দিবলৈ চেষ্টা কৰিছিল। আৰু তেখেতে কৈছিলে যে এখন গালত মাৰিলে এখন গালত পাতি দিব লাগে। আপুনি যদি আজিৰ চিটুৱেশ্যনত, আজিৰ এই 2018 চনত, তেতিয়া 19 পৰিব হ'ল, 2018 চনত যদি আপুনি এনেকৈ গাল দুখন পাতি ফুৰে, হ'লে এখনত মাৰিছে এখনতো মাৰ, আপোনাৰ পৃথিৱীত ইমান পপুলেশ্যন হৈছে, সকলোৱে মিলি মাৰিলে আপুনি এমাহো বাচি নাথাকিব, এদিনো বাচি নাথাকিব। তো এনেকুৱা কামবিলাক আপোনালোকে প্লিজ নকৰিব। কাকো জীৱনত কপি পেষ্ট নকৰিব। আপুনি জাষ্ট তেওঁলোকৰ এটি বা দুটি ভাল কথাৰ পৰা অনুপ্ৰাণিত হওক, আৰু নিজকে জগাওক যে মই এইটো চিটুৱেশ্যনত এইটো কাম মানে তেখেতৰ পৰা শিকিছিলোঁ, যে এইটো মোৰ ইয়াতে ভাল হ'ব, এইটো কাম মোৰ ইয়াতে হ'ব পাৰে, ঠিক তেনেকুৱা কাম কৰিব। তাৰ পিছৰ পইণ্টটো হৈছে আপুনি কেতিয়াও ধনী হ'বলৈ পইচা জমা নকৰিব, কাৰণ পইচা জমা কৰি আজিলৈকে কোনো ধনী হ'ব পৰা নাই, ঠিক আছে। আপুনি জাষ্ট পইচা জমা ৰাখিব আপোনাৰ ইমাৰ্জেঞ্চি কণ্ডিশ্যনৰ কাৰণে, আৰু আপোনাৰ যিটো প্লানিং আছে যে লাইফত মই ছাকচেছ হ'ম, ছাকচেছ মানে মই যিটো দিশত কাম কৰিম সেই দিশটোত আগবঢ়াবৰ কাৰণে আপুনি পইচাটো ৰাখিব। কিন্তু মই পইচা জমা কৰি 1 লাখ 2 লাখ 3 লাখ কৰিম, তেনেকৈ আপুনি পইচা জমা কৰি কেতিয়াও ধনী হ'ব নোৱাৰে। বিল গেটছো ধনী হ'ব পৰা নাই তেনেকৈ। তেখেতে যিমান পইচা পাইছে চব ইনভেষ্ট কৰিছে। চ' মই আপোনাক ক'ব খুজিছোঁ, আপুনি যিমান পাৰে ইনভেষ্ট কৰক। আপোনাৰ মনটোক মানে এনি টাইম লগাই থাকক যে মই এই পইচাখিনি ইয়াত লগালে মোৰ কি হ'ব, বেনিফিট হ'ব নেকি, বা মই কোনটো দিশত গ'লে মোৰ বেনিফিট হ'ব, সেই কথাটো আপুনি সদায় চাব লাগিব। তাৰপিছৰ কথাটো হৈছে আপুনি এটি ক্ৰিয়েটিভ মাইণ্ড ৰাখিব। মানে আপোনাৰ মনত এনি টাইম আপুনি বুদ্ধি সাজিব যে মই এইটো দিশত আগবাঢ়িব পাৰোঁ নেকি, এইটো কাম কৰিলে মোৰ ভাল হ'ব নেকি, মানে এই পইচাখিনি মই ইয়াতে লগালে ভাল হ'ব নেকি, বা এই কামটো কৰিলে বা এনেকুৱা হেল্প কৰিলে বা এই মানুহজনক কৰিলে মোৰ ইমপ্ৰেশ্যন ভাল হ'ব নেকি, মই ফেমাছ হ'ব পাৰিম নেকি, বা মই আগবাঢ়িব পাৰিম নেকি। তেনেকৈ আপুনি এটি ক্ৰিয়েটিভ মাইণ্ড, সৎ চিন্তা, সৎ বুদ্ধি এনি টাইম আপোনাৰ লগত ৰাখিব। তাৰপিছত লাষ্টৰ পইণ্টটো হৈছে এই গোটেইকেইটা পূৰণ কৰিবলৈ এই পইণ্টটো আপুনি কৰিব লাগিব। যেতিয়া আপুনি স্থিৰ হ'ল, আপুনি মদ ভাং কোনো নাখায়, একদম ভাল মগজুৰে, সুস্থ মগজুৰে আপুনি কাম কৰে, আপোনাৰ এটি মানে কি কয় এইটো গ'ল হ'ল যে মই এইটো কাম কৰিব লাগিব, মই এইটো দিশত আগবাঢ়িব লাগিব, মই তেতিয়া ছাকচেছ হ'ব পাৰিম, মোক মানুহে ফেমাছ মানে ভাবিব, মই মানে ফেমাছ বনিব পাৰিম। সেইটো পূৰা কৰিবলৈ আপুনি এটি চেলেঞ্জ ল'ব লাগিব। এই চেলেঞ্জটো হৈছে যিমান আপোনাৰ জীৱনত বাধা আহিব সেই বাধাবিলাকক আপুনি নেওচি যে আগুৱাই যাব পাৰিব।
আপুনি কেতিয়াও জীৱনত কাৰোৰ পৰা হেল্প আশা নকৰিব। আপোনাক কোনেও হেল্প কৰিব নোৱাৰে। আপুনি সেই মানুহজন যিজনে নেকি আপোনাক নিজক হেল্প কৰি আছে তেওঁ আপুনিয়েই, ঠিক আছে? তো আপুনি ভাবিছে যে মোৰ ঘৰৰ মানুহ মোৰ লগত আছে, আজি মা দেউতা ভাই ভণ্টি সকলোৱে মোক হেল্প কৰিব। আপোনাক হেল্প কৰিব তেতিয়া যেতিয়া তেওঁলোক আপোনাৰ ওচৰত থাকিব, আৰু সেই চিটুৱেশ্যনত যেতিয়া তেওঁলোক মানে হেল্প কৰিবৰ কাৰণে এবল থাকিব, মানে সামৰ্থ্য থাকিব, ঠিক আছে? তো আপোনাৰ লগত মা দেউতা ভাই ভনী এনি টাইম নুফুৰে, আৰু আপুনি এভৰি চিটুৱেশ্যনত আপুনি নিজক তৈয়াৰ ৰাখিব যে মই যি চিটুৱেশ্যন আহিলেও সেইটো ফেচ কৰিব পাৰিম, মানে সেইটোৰ মই চামনা কৰিব পাৰিম। তো আপুনি কেতিয়াও নাভাবিব যে আপোনাক কোনোবাই হেল্প কৰিব। যিবিলাক আছে মন্ত্ৰী মিনিষ্টাৰ, যিবিলাক মানুহ আছে তেওঁলোকৰ হাই ছিকিউৰিটি থাকে, তেওঁলোকেও কিন্তু মনত ভাবি থাকে যে এই ছিকিউৰিটি কেইজনে মোক বচাব পাৰিবনে নোৱাৰে। আপুনি উদাহৰণস্বৰূপে লৈ লওক ইন্দিৰা গান্ধী, তেখেতৰ কাষত কিমান আছিলে ছিকিউৰিটি গাৰ্ড, লাষ্টত ইন্দিৰা গান্ধীক ছিকিউৰিটি গাৰ্ডে মাৰিলে। তো পৃথিৱীত আপোনাৰ কোনো নহয়, আপুনি নিজে আপোনাৰ হেল্প কৰিব লাগিব, যিটোক নেকি চেল্ফ হেল্প বুলি কয় ইংলিছত ক'লে। আপুনি নিজেই নিজৰ হেল্প কৰিব লাগিব, আৰু এভৰি চিটুৱেশ্যনত আগবাঢ়িবলৈ আপুনি নিজেই নিজৰ হেল্প লৈ, সাহস লৈ, উদ্যম লৈ আগবাঢ়িব লাগিব। চ' ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে, আৰু কেনেকুৱা ভিডিঅ' আপুনি বিচাৰে ক'বলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। আৰু লাষ্টত মই ক'বলৈ লৈছোঁ যে এই গোটেই ভিডিঅ'টো যিখিনি তথ্য আছে সেইখিনি মই বহুত মানে ষ্টাডি কৰাৰ পিছত কৈছোঁ। তো যাতে আপোনালোকে প্লিজ শ্বেয়াৰ কৰি মোক আগবঢ়াই দিয়ে, আৰু ফেচবুক, হোৱাটছএপ, অৰ্কুট, টুইটাৰ য'তেই পাৰে আপোনালোকে এইটো বিলাই দিয়ক, শ্বেয়াৰ কৰক। থেংক ইউ।